চ' ফাৰ্ষ্ট টাইম আমি গুগল বা ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ঠিক আছে, ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব ইণ্ডিয়ান অইল গেছ কমপ্লেইন। এইটো দেখিছে? চাওক হোম পেজ এখন খোল খালে আৰু ইয়াতে লিখা আছে কণ্টেক্ট আস্ক ইণ্ডিয়ান অইল এণ্ড গেছ কোম্পানী ইন ইণ্ডিয়া। ইয়াতে ক্লিক কৰিব। নতুন পেজ এখন খোল খাব। উই আৰ লিচেনিং বুলি লিখা আছে। ইয়াতে যিটো ক্লিক হিয়াৰ আছে, প্লিজ ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ইয়ৰ কমপ্লেইন। ইয়াতে ক্লিক কৰিব। অলপ ৱেইট কৰিব। চাওক আকৌ নতুন পেজ এখন খোল খালে। ইয়াতে লিখা আছে ৱেলকাম টু ইণ্ডিয়ান অইল ছাপৰ্ট, হুইচ প্ৰডাক্ট ডু ইউ নিড হেল্প উইথ। চ' আমি LPGত ক্লিক কৰিম। চাওক LPGত ক্লিক কৰাৰ লগে লগে আকৌ নতুন পেজ এখন খোল খালে। ইয়াতে লিখা আছে চিলেক্ট কেটেগৰী এণ্ড চাব কেটেগৰী টু লেট আক্স হেল্প ইউ। কোনটো কেটেগৰী আপুনি বিচাৰে এই কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে, ইয়াতে হ'ব আমাৰ ৰিফিল ছাপ্লাই ৰিলেটেড এইটো। ঠিক আছে, ইয়াতে ক্লিক কৰিব লাগিব। ৰিফিল ছাপ্লাই ৰিলেটেডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ নতুন পেজ এখন খোল খালে। ঠিক আছে, ইয়াতে তলৰ ফালে আহিব। এইটো মই অকণমান জুম কৰি দিছোঁ সুবিধাৰ কাৰণে। এইটো চাব কেটেগৰী আছে যে ইয়াতে আহিব। ইয়াতে আপোনালোকে যিটো ৰিফিল নট ডেলিভাৰী এট হোম, যিহেতু আমাৰ চিলিণ্ডাৰটো ঘৰত দিবলৈ অহা নাই, ৰিফিল নট ডেলিভাৰ এট হোমত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলোঁ। অলপ ৱেইট কৰিব, নতুন পেজ এখন খোল খাব। ঠিক আছে, ইয়াতে লিখা আহিছে হেল্প আক্স টু আইডেণ্টিটি ইউ। আপুনি মোবাইল নাম্বাৰে এইটো ছাবমিট কৰিব পাৰে, যদি নতুবা আপুনি LPG ID-টো ইয়াতে বহুৱাই কিনে ছাবমিট কৰিব পাৰে। চাওক যেতিয়া মই মোবাইল নাম্বাৰ বহুৱাই কিনে ছাবমিট কৰিলোঁ, তাৰপিছত এনেকুৱাকৈ এখন পেজ খোল খালে। ইয়াতে মোবাইল নাম্বাৰটো হাইড হৈ আছে। এনেকৈ গোটেইখিনি বস্তু ডিটেইলছটো ইয়াতে থাকিব। ইয়াতে যিটো ইমেইল ID-টো চাওক খালী হৈ আছে। এতিয়া আপোনালোকে ইমেইল ID-টো বহাব লাগিব। ঠিক আছে, মই ইমেইল ID-টো বহালোঁ, বাকী ঠিকে আছে। চাওক ইয়াতে লিখা আছে তলৰ ফালে চিলেক্টেড প্ৰডাক্ট LPG কেটেগৰী ৰিফিল ছাপ্লাই ৰিলেটেড চাব কেটেগৰী ৰিফিল নট ডেলিভাৰ্ড এট হোম। ঠিক আছে, এতিয়া আমি কমপ্লেইনটো লিখিব লাগিব যে আমি যে চিলিণ্ডাৰটো ঘৰত পোৱা নাই, ডেলিভাৰ্ড হোৱা নাই। সেই কমপ্লেইনটো আপোনালোকে ইয়াতে ডিটেইলছটো লিখি ল'ব। নট ডেলিভাৰ্ড চাওক কমপ্লেইনটো লিখিব। তাৰপাছত আপোনালোকে ইয়াতে এটাচ ফাইলত যাব। এইটো দেখিছেনে আপোনালোকে এটাচ ফাইলত যাব। এটাচ ফাইলত ক্লিক কৰাৰ পাছত আপোনালোকৰ যিখন ৰিচিপ্ট, যিখন পইচাৰ পে'মেণ্ট কৰা যিখন ৰিচিপ্ট আছে বা ৰিচিপ্ট যিখন পাইছে সেইখন ৰিচিপ্টখন এই ফটোত গৈ কিনে ইয়াৰ পৰা লৈ ল'ব। ঠিক আছে, মোৰ যেনেকৈ 962 ছাকচেছফুল এইটো। ঠিক আছে, ট্ৰেনজেকশ্যন ডিটেইলছটো এইখন লৈ ল'ব। তাৰপাছত আপোনালোকৰ ছেভ অপশ্যনটো দেখিছেনে ইয়াতে তলত, এইটো ছেভ অপশ্যনত ক্লিক কৰি দিব। ঠিক আছে, অলপ ৱেইট কৰিব, আকৌ পেজটো আহিব। তাৰপিছত ইয়াতে যিটো তলত আছে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ঠিক আছে, অলপ ৱেইট কৰিব। ছাবমিট বাটনত ক্লিক কৰিলে কনফাৰ্মেশ্যন মেছেজটো আহিব। এনেকুৱাকৈ কনফাৰ্মেশ্যন আহিব ইয়ৰ ছাৰ্ভিচ ৰিকুৱেষ্ট নাম্বাৰ এইটো হেজ বিন ক্ৰিয়েটেড, কাইণ্ডলি ইউজ দিছ ফৰ ট্ৰেকিং এণ্ড ফিউচাৰ ৰিফাৰেঞ্চ, এনেকুৱাকৈ আহিব। ঠিক আছে, তাৰপিছত আপোনালোকে ৱেইট কৰিব আৰু আপোনালোকৰ ঘৰলৈ চিলিণ্ডাৰ দিবলৈ আহিব। এনেকৈ আপোনালোকে অতি কম সময়তে মোবাইলৰ পৰাই চিলিণ্ডাৰৰ কমপ্লেইন বা LPG কমপ্লেইন দিবলৈ পাৰিব।